নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো যদি ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ডিগবৈ অইল ভেলী স্কুল ডিগবৈ ৰিকুৱাৰমেণ্ট 5টা ফেকাল্টি পোষ্ট ওলাইছে। অইল ভেলী স্কুল ডিগবৈ লাষ্ট ডেট হ'ব 13 ছেপ্টেম্বৰ। Oil Valley School Digboy has released an employment notification for the requirement of 5 faculty posts. মানে 5টা faculty post লাইছে Oil Valley School Digboy। Physical educational teacher, physics teacher এজন লাগে বা মেল বা ফিমেল হলেও হ'ব। পোষ্ট আছে এটা। এডুকেশন কোয়ালিফিকেশন MPA BPA পোষ্ট হলে এটা। তাৰপিছত PGT মেথামেটিক্সৰ পোষ্ট এটা। এডুকেশন কোৱালিফিকেশন MSc ইন মেথামেটিক্স উইথ BEd। মেথামেটিক্সত MSc লাগিব BEd সৈতে। তাৰপিছত TGT মেথামেটিক্স নম্বৰ এটা পোষ্ট আহিছে। এডুকেশন কোৱালিফিকেশন BSc ইন মেথামেটিক্স উইথ BEd। তাৰপিছত PGT ইংলিছ নম্বৰ পোষ্ট এটা। এডুকেশন কৰিলে MA ইন ইংলিছত মাষ্টাৰ কৰা হ'ব লাগিব আৰু BEd থাকিব লাগিব। আৰু PGT ছচিয়লজি PGT পোষ্ট এটা MA ইন ছচিয়লজি উইথ BEd। Salary is negatively and will be constant for the serving candidate। চেলাৰীটো কৈ দিয়া হ'ব কেনেকৈ এপ্লাই কৰিব। যিখিনি ইণ্টাৰেষ্টেড অইল ভেলী স্কুল @readymail.com নিজৰ ৰিজিউমকেইটা শ্বেয়াৰ কৰিব লাগিব। অইল ভেলী স্কুল বগাপানী কলনী ডিগবৈ ডিষ্ট্ৰিক্ট তিনিচুকীয়া আছাম।